বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ জব এণ্ড অনলাইন আপডেট চেনেলটোলৈ। আজি আমি কথা পাতিম CM কিষাণৰ বাবে মোবাইলতে আমি অনলাইন আবেদন কেনেকৈ কৰিম। মুখ্যমন্ত্ৰীৰ এখন যি আঁচনি, ইয়াৰ দ্বাৰা কৃষকসকল লাভান্বিত হ'ব। কৃষকসকলে বছৰি 5,000কৈ টকা লাভ কৰিব এই আঁচনিৰ যোগেদি। 2500কৈ দুটা কিস্তিৰ যোগেদি লাভ কৰিব এই টকাখিনি। গতিকে অকণো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে এই প্ৰচেছখিনিৰ বিষয়ে ভালকৈ বুজিব পাৰিব। ইয়াৰ বাবে আমি প্ৰথমে আমাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব। তাৰপিছত আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব লাগিব assam.agriculture.in। ইয়াৰ পিছত আপোনালোকে প্ৰথমে যিটো ৱেবছাইট দেখিব তাতে ক্লিক কৰি দিব, তেতিয়া এখন বেলেগ পেজ অ'পেন হ'ব। তাৰপিছত ইয়াতে আপোনালোকে ফাৰ্মাৰ এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু আপোনালোকে যিহেতু নতুনকৈ আবেদন কৰিব বিচাৰিছে এই স্কিমৰ কাৰণে, গতিকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন খোল খাব। ইয়াত প্ৰথমে দিব লাগিব এপ্লিকেণ্ট নেমটো, আপুনি যাৰ বাবে আবেদন কৰিব বিচাৰিছে তেওঁৰ নামটো। তাৰপিছত এপ্লিকেণ্ট টাইপটো দিব লাগিব, ইণ্ডিভিজুৱেল দি দিব আপোনালোকে। তাৰপিছত এপ্লিকেণ্ট কেটেগৰীটো দিব আপোনাৰ খেতি কৰা মাটি অনুযায়ী। তাৰপিছত ইয়াতে আপোনালোকে ছ'চিয়েল ষ্টেটাছটো দি দিব, আপোনালোকৰ কাষ্ট কি। তাৰপিছত ছাব ছ'চিয়েল ষ্টেটাছটো দিব আপোনালোকে, মানে ছাব কাষ্টটো বহুৱাই দিব আপোনালোকৰ। তাৰপিছত জেণ্ডাৰটো দিব আৰু ইয়াত গাৰ্জেনৰ ৰিলেশ্যনটো দি দিব। ইয়াত আপোনালোকৰ গাৰ্জেনৰ নামটো দিব আৰু ইয়াৰ পিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো দিব, আপোনালোকে কি পাছ কৰিছে। তাৰপিছত আপোনাৰ ইমেইল এড্ৰেছটো ইয়াতে বহুৱাই আপোনালোকৰ ফেমিলি এনুৱেল ইনকাম কিমান সেইটো ইয়াত বহুৱাই দিব। এইখিনি বহুৱাৰ পিছত আপোনালোকে ৰেচন কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স নাম্বাৰ, এই ডকুমেণ্টছখিনিৰ ভিতৰত কোনোবা এখন ডকুমেণ্টছ ছাবমিট কৰিব লাগিব। তাৰপিছত আপোনালোকে আপোনাৰ ভোটাৰ ID কাৰ্ডৰ নাম্বাৰটো দিব লাগিব আৰু ভোটাৰ ID কাৰ্ডত থকা নিচিনাকৈ আপোনালোকে ডেট অফ বাৰ্থ নহ'লে এজটো ইয়াতে দিব লাগিব। তাৰপিছত আপোনাৰ ভোটাৰ ID কাৰ্ডৰ আৰু প্ৰফাইল পিকখন ইয়াতে আপলোড কৰিব লাগিব চুজ ফাইলত গৈ। আৰু মনত ৰাখিব আপোনালোকে ফটোখন 2 MB ভিতৰত হ'ব লাগিব, JPG ফৰ্মেটত। তাৰপিছত আপোনালোকৰ এড্ৰেছ ইনফৰ্মেশ্যনখিনি ইয়াতে বহাই দিব। ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, পঞ্চায়ত, ৱাৰ্ড নাম্বাৰ, পিনক'ড, মোবাইল নাম্বাৰ, এইসমূহ বহুৱাই আপোনালোকে বেংকৰ ইনফৰ্মেশ্যনখিনি দিব লাগিব ইয়াতে। বেংকৰ নাম, ব্ৰাঞ্চৰ নাম, ব্ৰাঞ্চৰ এড্ৰেছটো, MICR কোডটো, IFSC কোড, একাউণ্ট টাইপ চিলেক্ট কৰিব, আপোনালোকৰ একাউণ্ট কি ধৰণৰ। তাৰপিছত একাউণ্ট নাম্বাৰটো দিব ইয়াত আৰু কনফাৰ্ম কৰিব, আকৌ ৰিটাইপ কৰি। ইয়াতে আপোনালোকে আপোনাৰ ৰিলিজনটো দিব লাগিব আৰু ফেমিলি ইকো ষ্টেটাছটো দি দিব, আপোনালোক APL নে BPL-ৰ। যদি আপোনাৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে তেতিয়া য়েছ মাৰিব আৰু যদি নাই তেতিয়া ন' দিব। কিষাণ ক্ৰেডিট কাৰ্ড থকাসকলে ইয়াতে কাৰ্ড নাম্বাৰটো দিব লাগিব আৰু ক্ৰেডিট কাৰ্ডৰ লিমিটটো ইয়াতে উল্লেখ কৰি দিব। তাৰপিছত আপোনালোকে মাটিৰ যি দাগ নম্বৰ, পটা নম্বৰ, সেইখিনি ইয়াতে বহুৱাই কেপচা কোডটো এণ্টাৰ কৰি দিব। তাৰপিছত ছাবমিট কৰিব।
ছাবমিট কৰাৰ পিছত আপোনালোকে 10 টকা এটা পে' কৰিব লাগিব আৰু তেতিয়াই আপোনালোকৰ ফৰ্মখন ছাকচেছফুলি ছাবমিট হৈ যাব। আৰু যেতিয়াই ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আপোনাৰ এই ফৰ্মখন এপ্ৰুভ কৰি দিব তেতিয়াই আপোনালোকে পইচা পোৱা আৰম্ভ কৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।